Hello everyone, welcome back to my channel. নমস্কাৰ মই বৰহাই পুনৰবাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু মই আজি লৈ আহিছো ঘৰতে সাবুন বনোৱা পদ্ধতি বলক চাও। সাবুন বনাবৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিলো সব বেছৰ যদি আপোনালোকৰ লিংকটো লাগে মই ডেসক্ৰিপচনত দি দিম, আপোনালোকে ল'ব পাৰিব। আৰু সব বেছ বনাবলৈ তেনেই সহজ ঘৰুৱা পদ্ধতিৰে মই একদম একো ৰাসায়নিক ব্যৱহাৰ নকৰাকৈ ঘৰতে প্ৰস্তুত কৰিছো। আৰু এটো এল'ভেৰা সব বেছ মই 500 গ্ৰামৰ অৰ্ডাৰ কৰিছিলো আৰু ইয়াৰ পৰা বহুকেইটা মানে সাবুন বনাব পৰা হ'ব। গতিকে মই আজি সাবুন বনাবৰ কাৰণে ইয়াৰ আধা অংশ কাটি লৈছো। দেখিছেনে কিমানটো জোখত কাটি ললো, এইটো ইমানখিনি জোখত কাটি ললো আৰু ইয়াৰ পৰা মই 5টা সাবুন হ'ল আৰু সাবুনকেইটাও মানে যথেষ্ট ডাঙৰ হৈছে। এইখিনি এনেকৈ সৰুকৈ পিচ কৰি লৈছোঁ। এই সব বেছটো কাটিবলৈ ইমানেই ভাল নহয়, একদম পনীৰ টুকুৰাতকৈও কোমল আৰু মিহি মানে কাটিবলৈ, আৰু একদম সৰুকৈ শ্লাইডকৈ মই কাটি লৈছোঁ যাতে সহজে গলি যায়, আৰু সেইকাৰণে সৰু টুকুৰা কৰি মই কাটি লৈছোঁ। দেখিছেনে কিমান অকণমানি কাটি লৈছোঁ, আৰু কাটিলে মানে কাটি থাকিব মন যায়, বৰ ভাল লাগে। এইটো এল'ভেৰা সব বেছ হয়, সেইকাৰণে সেউজীয়া ৰঙৰ। বাকী বেলেগৰ যদি ভিডিঅ' দেখিছে বগা ভাবিছে যে এইটো দেখোন সেউজীয়া, এইটো আচলতে এল'ভেৰা সব বেছ হয়। সেইকাৰণে মই এল'ভেৰাটো মানে ছালৰ কাৰণে ভাল, সেইকাৰণে মই এল'ভেৰাই লৈছোঁ। এইখিনি মোৰ সম্পূৰ্ণ হ'ল কটা, আৰু এতিয়া মই নিমপাতখিনি ধুই ল'ম। নিমপাত বুলি আকৌ যিটো নিম সেইটো নহয় দেই, এইটো হৈছে মহানিম ছালৰ কাৰণে বহুত উপকাৰী আৰু ছাল নিমজ কৰাৰ লগতে এই মুখৰ একনেবিলাকো নাইকিয়া কৰে, সেইকাৰণে। আৰু লগতে লৈছোঁ মই এল'ভেৰা গছৰ পৰা কাটি লৈছোঁ 3ডালমান। সৰু হৈ আছে, বেছি ডাঙৰ হোৱা নাই। কাটি এনেকৈ লগতে দি দিছোঁ। সেইখিনি মানে পিছোঁতেনে পানীটো বেছি নিদিব, অকণমান নিদিলে বাৰু নহয়, অকণমান ছটিয়াই দিছোঁ মই পানী। বেছি পানী দি দিলে মানে বস্তুটো কোমল হৈ থাকে। এইখিনি মোৰ পিছা হৈ গ'ল, আৰু এতিয়া মই এখন চাকনিৰ সহায়ত আৰু এখন চামুচৰ সহায়ত বস্তুখিনি ইয়াতে দি হেঁচি দিছোঁ যাতে তললৈ ৰসখিনি ধুনীয়াকৈ পৰি যায়। এইখিনি হেঁচি দিয়াৰ পাছত ৰসখিনি ধুনীয়াকৈ তললৈ পৰি গৈছে, দেখিছেনে? আপোনালোকে মহানিমৰ পাত এটা কাম কৰিব পাৰে, ৰ'দত শুকুৱাই পেলাই শুকোৱাৰ পাছত যেতিয়া পাতখিনি মানে পূৰা শুকোৱাৰ পাছত খচখচীয়া হৈ যায়, তেতিয়া আপোনালোকে গুড়ি কৰিও বনাব পাৰে। এইটো পদ্ধতি বনোৱা নাই, মই বনাম বাৰু। এইখিনি মোৰ পিছা অলৰেডি হৈ গ'ল, আৰু এতিয়া মই ইয়াতে এড কৰিম ভিটামিন ই কেপচুল। এইটো অপশ্যনেল হয়, নিদিবও পাৰে নিদিওঁ বুলি ভাবিলে, কিন্তু দিলে যেনিবা অকণমান তেলেতীয়া ভাৱটো হয়, আৰু গাটো ধুবলৈও বেছি মিহি হয় মানে, সেইকাৰণে মই ইয়াৰ কেপচুল 2টা দি দিছোঁ। সেইকাৰণে 3টা কেপচুল দিলোঁ, আৰু এতিয়া লৰাই দিছোঁ। লৰাই দিয়াৰ লগে লগে ইয়াত এটা তেলৰ চামনি নিচিনা বহি গৈছে বস্তুটো। আৰু যিটো মই মানে য'ত বনাম চাবোন, সেইখনত মই অকণমান নাৰিকল তেল লগাই লৈছোঁ। এইখনো মই অৰ্ডাৰ কৰিছোঁ মিছ'ৰ পৰা। মিছ'ত এইখনৰ দামটো অলপ কম হয় ফ্লিপকাৰ্টতকৈ, আপোনালোকে ল'ব পাৰে ল'ম বুলি ভাবিলে। ইয়াতে অকণমান নাৰিকল তেল দি লৈছোঁ, আৰু লগতে যদি নাৰিকল তেল নাথাকে আপোনালোকে ভেচলিনো ব্যৱহাৰ কৰিব পাৰে, ভেচলিনো দি ল'ব পাৰে। আৰু ধুনীয়াকৈ ছাইডকেইটা সানি লৈছোঁ। ছালৰ উপযোগীৰ কাৰণে যি ভাল আটাইবোৰে চাবোন বনাব পাৰে। আচলতে বহুত ট্ৰেণ্ডিং চলি আছে চাবোন বনোৱা ভিডিঅ' নহয় জানো? এইটো বৰ ভাল হৈছে, আৰু মানে ঘৰতে বনাই নিজে সানি প্ৰস্তুত কৰা চাবোন ভাল লাগে আৰু কিবা এটা, আৰু ইমান ৰাসায়নিক ব্যৱহাৰ কৰা নহয় যিহেতু বস্তু। আৰু এইখিনি চাবোনখিনি মই কি কৰিছোঁ জানেনে? যিটোত মই ৰসখিনি পিচি লৈছিলোঁ তাতে চাবোনখিনি দি ল'লোঁ, আৰু এতিয়া মই এইখিনি গলাই থাকিম। ডাবল বইলিং মেথড ইউজ কৰিব লাগিব দেই, ডাইৰেক্ট গেছত দিলে নহ'ব। ইয়াতে মই পানী লৈ লৈছোঁ, পানীখিনি উতল আহিবলৈ দিম। উতল অহাৰ লগে লগে মই যিখিনি সব বেছ লৈছিলোঁ সেইখিনি মই ইয়াতে দি ভালদৰে লৰাই থাকিম, তেতিয়ালৈকে গলি সম্পূৰ্ণ শেষ হৈ নাযায় তেতিয়ালৈকে। সেইখিনি ধুনীয়াকৈ লৰাই আছোঁ। ডাইৰেক্ট চাবোন বনোৱা মানে বস্তুটো গেছত দি নিদিব, এইটো দিলে প্ৰব্লেম হ'ব, সেইকাৰণে ডাবল বইলিং কৰিছোঁ। আৰু সৰুকৈ কাটিছোঁ কাৰণে দেখিছেনে কিমান তৎক্ষণাত গলি গুচি গৈছে। ডাঙৰ কৰিলে মানে টাইম লাগে বস্তুটো। নেমু
নেমুৰ ৰস দিওঁ বুলি ভাবিলেও দিব পাৰে, হালধি সেইটো এক্সট্ৰাকৈ বনাব পাৰে, হালধি আলুৰ ৰস বিলাহীৰ ৰস এনেকৈ দিও আপোনালোকে বনাব পাৰে। মানে ছালৰ উপযোগী যি বস্তু আছে সেইখিনি গোটেইখিনি ইউজ কৰি বনাব পাৰে, বেচনৰ বনাব পাৰে। এইখিনি ধুনীয়াকৈ গোটাখিনি মানে কলি নোযোৱালৈকে লৰাই আছোঁ। এইখিনি গোটেইখিনি যেতিয়া গলি সম্পূৰ্ণ হৈ গ'ল তেতিয়া মই যিখিনি ৰস লৈছিলোঁ সেইখিনি ইয়াতে দি ল'লোঁ আৰু এতিয়া অকণমান টাইম সেইখিনি লৰাই থাকিম। সেইখিনি ভালদৰে লৰাই থাকিম 5 মিনিটমান এনেকৈ কৰি পেলাই হোৱাৰ পাছত মই চবেছৰ যিটো বক্স লৈছিলোঁ এই তাত ভৰাই দিম। এইখিনি মোৰ হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ পাছত এইটো যিটো চফ পেষ্ট লৈছিলোঁ সেইটো ধুনীয়াকৈ তেলটো সানি থোৱা আছে, ৰেডি কৰি থৈছোঁ। ইয়াতে এটা মানে নিমৰ পাত দি লৈছোঁ, মানে এনেই আৰু ভাল লাগিবৰ কাৰণে দি লৈছোঁ তলত। সেইটো ওপৰলৈ উঠি আহিব বস্তুখিনি দিয়াৰ পাছত, দেখি ভাল লাগিব। আৰু মই এতিয়া এইখিনি ইয়াতে দি ল'লোঁ। চাবোনকেইটা কিন্তু ডাঙৰ ডাঙৰ হয় দেই, বা চাবোনৰ বক্সটো মানে বহুত মানে দ হয়, ডাঙৰ ডাঙৰ হয় চাবোনকেইটা। এইখিনি মই এখন কাঁহীলৈ উঠাই ল'লোঁ আৰু এইটো ফ্ৰিজৰ আইচৰ ওপৰত উঠাই থ'ম আৰু ইয়াৰ ওপৰত ঢাকনা এখন দি থ'ব লাগিব, নহ'লে ওপৰৰ পৰা পানী পৰিলে চাবোনটো কোমল হ'ব, সেইকাৰণে একদম ওপৰত কিবা এখন দি থ'ব লাগিব। আৰু এইখিনি মোৰ নেক্সট ডে মৰ্ণিং, এইখিনি দেখিছেনে কিমান টাইট হৈ আছে, ধুনীয়াকৈ চাবোন বনি গ'ল আৰু অকণমান বাঢ়িছিলে বাতিটোতে থৈ দিলোঁ। আৰু এতিয়া মই এইখিনি উলিয়াম আৰু এয়া চাবোনেৰে মই গা ধুম। সেয়া ধুনীয়াকৈ ওলাই আহিছে তেল দিয়াৰ কাৰণে, একদম চাইড চাইডকৈ থৈ দিম। দেখিছেনে, গম পাইছে চাগে কিমান ওখ হৈছে চাবোনটো, দেখিছে কিমান ডাঠ হৈছে চাবোনটো। আৰু এতিয়া অকণমান ঘঁহি টেষ্ট কৰি চাইছোঁ ফেনাই নে নেফেনাই, পূৰা ধুনীয়াকৈ ফেনাই গৈছে। আৰু এতিয়া মই এইখিনি ইউজ কৰিম ঘৰতে, আৰু ইউজ কৰি ভাল ফল পাইছোঁ। মানে ভিডিঅ'টো দিয়া কৰা মোৰ আজি 3 দিনমান হ'ল আৰু ঘৰতে এতিয়া ইউজ কৰি আছোঁ, খুব ভাল হৈছে। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু আপোনালোকে ট্ৰাই কৰি চাব ঘৰতে এনেকৈ বনাই চাবলৈ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।